চাওকচোন কিমান সৰু ল'ৰা ৰেগিং কৰিছে ব্ৰইলাৰ ফাৰ্মত, কিমান ধুনীয়াকৈ কৰি যোৱা অঁ। বাচ্চা সৰু হৈ থকা সময়ত এনেকৈও ৰেগিং কৰিব পাৰে। চাওক, পানীৰ বাচনৰ ষ্টেণ্ডডাল লৈ এনেকৈও যদি মাৰি যায়, আপোনাৰ ফাৰ্মখন ধুনীয়াকৈ ৰেগিং কৰিব পাৰিব। ৰাণী দেচোন ষ্টেণ্ডটো, এডাল ষ্টেণ্ড ল'ব, ইয়াত ধৰি এনেকৈ যদি আপুনি লৰাই দিয়ে, ধূলিটো কম উৰিব, পোৱালিখিনিৰ ধূলি নাপাব আৰু ৰেগিংটো ভাল হ'ব। সৰু সময়ত প্ৰায় 10 দিনলৈকে কৰিব পাৰিব তেনেকৈ। চাওকচোন ধুনীয়া হৈছে। খুব সুন্দৰ 8 দিনৰ পোৱালি।